প্ৰিয় শহীদবৃন্দ, পুৱাৰ সম্ভাষণ জনাইছোঁ। এয়া মই পচন সাৰ মিহলি কৰি জিকা আৰু তিয়হৰ ভেটি এটা প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। চাওকচোন, প্ৰথমে এইখন মই প্লাষ্টিকৰ ফ্ৰেম এটা পাৰি লৈছোঁ। তাৰ ওপৰত এইদৰে মই এই প্লাষ্টিকৰ শ্বীটটো মই ওপৰত বহুৱাই দিম। দেখিছেনে? এইদৰে মই তাৰ ওপৰত এই প্লাষ্টিকৰ শ্বীটটো মই বহুৱাই দিলোঁ। এতিয়া দেখিছেনে, এইটো এটা পানী ফিল্টাৰ কৰা টেংকি। তাৰ ওপৰৰ পৰা যিবোৰ বেয়া বালি মই চুৰুকি পেলাইছিলোঁ, এই বালিখিনি এতিয়া মই এইদৰে এই শ্বীটটোৰ ওপৰত প্ৰথমে এইদৰে দি ল'ম। দেখিলেনে? এতিয়া সেই বালিবোৰ মই ধান মেলা দি এইদৰে মেলি দিলোঁ। এতিয়া ইয়াৰ ওপৰত কিছুমান শুকান পাত মই আকৌ জাপি দিম। এয়া দেখিছেনে? ৰ'দ দি থাকোঁতেনেই মই শুকান পাতবোৰ আনি এয়া কোঠাটোৰ ভিতৰত সুমুৱাই ৰাখিছিলোঁ। এই পাতবোৰকে মই এতিয়া তাত মেলি দিম। এয়া দেখিছেনে? বালিবোৰৰ ওপৰত কেনেকৈ মই সেই শুকান পাতবোৰ জাপি দিলোঁ। এইদৰে মই গোটেইটো কভাৰ কৰি দিওঁ। গোটেইবিলাক পাতেৰে মই কভাৰ কৰি দিলোঁ। দেখিছেনে? এইদৰে পাতবোৰ দিয়াৰ পিছত এয়া মাটি দমাই থৈছোঁ আগৰখন শ্বীটৰ পৰা। এই মাটিখিনি তাৰ ওপৰত মই দি দিম। তাৰপিছত চাব, এতিয়া দেখিছেনে মই কেনেকৈ পাতবিলাক আৰু চাৰিওকাষে প্ৰথমে মাটিৰে দমাই ল'লোঁ। আৰু এতিয়া মই এই যে ওপৰৰ পাতবোৰ যিবোৰ আছে, সেই ওপৰকণত কি কৰিম চাওক, যিমান য'ত চুকে কোণে মোৰ ছাদখনৰ ওপৰত মাটি আছে, সকলোখিনি সাৰি পুচি আনি মই ইয়াৰ ওপৰতে দি দিম। আৰু দিয়াৰ পাছত মই গুটি দিম, আপোনালোকক দেখুৱাম। এয়া দেখিছেনে? মই ওপৰত মাটি দি ভেটিটো সম্পূৰ্ণ কৰিলোঁ। এতিয়া মই হাততে মই কেইটামান চটফটিৰ গুটি, অৰ্থাৎ জিকাও 3টা আছে, চটফটিও 3টা আছে, আৰু তিয়হৰ 6টা আৰু ফ্ৰেঞ্চবিনৰ 9টা গুটি ইয়াৰ কাষে কাষে ৰুই দিম। একেলগে হ'ব। তাৰোপৰি মই কি কৰিম জানেনে? এয়া গুটি গজালৈকে মই ওপৰত ধনিয়া দুবাৰমান সিঁচি খাব পাৰিম। গতিকে মই ধনিয়াও মই ইয়াতে ৰুই দিম, গতিকে সিঁচি দিম। গতিকে এইদৰেই মই মোৰ জৈৱিক পদ্ধতিৰে কৰা মই খেতিখিনি কৰোঁ। আৰু এই ভেটিটোত কৰা খেতিয়ে মই গোটেই বাৰিষাটো খাব পাৰিম। কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ দেখি? ভাল লাগিলেনে? ভাল লাগিলে যদি এটা কমেণ্ট দিব। আকৌ আহিছোঁ। ধন্যবাদ।